Suppose call to my wife. Wife-ৰ যিটো নামত মই ছেভ কৰি থৈ দিছোঁ সেই নামটো কৈ দিলে কলটো মানে গুচি যাব তাৰমানে। খুব মজা খুব মজা খুব মজা খুব মজা। সকলোৱে লয় ইউটিউব কৰে, ইউটিউব কৰি পেলাই বহুতে লৈয়ে থাকে দেখাই থাকে আজি অমুক লৈছোঁ কালি তমুক লৈছোঁ আৰু সেইটোৰ কাৰণে ময়ো তাৰমানে ইউটিউব কৰি পেলাই ল'ম। নমস্কাৰ, ওলাইছোঁ পুৰা জোচ লৈ আছোঁ, পুৰা এক্সাইটেড হৈ আছোঁ আৰু আমাৰ মেডামে লিফ্ট খুলিলে, লিফ্টত যাম। দিলোঁ গ্ৰাউণ্ড ফ্ল'ৰত, বেলেগ হৈছে। কেনে লাগিছে? ভাল লাগিছে, বহুত এক্সাইটেড না? এক্সাইটেড আজি মানে তাক আনিব গৈ আছোঁ না? আনিব গৈ আছোঁ। কি আনিব গৈ আছোঁ? এইটো চিক্ৰেট হয়, এইটো চিক্ৰেট হয়, গম পাই যাব এতিয়া অলপ পাছত। গতিকে সকলোৱে লয় দেখিয়ে থাকোঁ ইউটিউবত। আজি বোলে কি এইটো লৈছোঁ, কালি বোলে কি সেইটো লৈছোঁ আৰু আমাৰ আহি গ'ল আৰু সকলোৱে লয় কাৰণে ময়ো ল'ম। আৰু ময়ো কি ল'ম আছে, লগ আছে। তো আজি বাচন্তিক আজি এৰিলোঁ, আজি আমি উবেৰ দি যাম। আৰু এইয়া আমাৰ উবেৰ আহি গৈছে, উবেৰ আহি গ'ল আৰু ঘৰত বহিম এতিয়া। তো যাত্ৰা আমাৰ আৰম্ভ, আনিব গৈ আছোঁ। কাক আনিব গৈ আছোঁ? আমি তাক আনিব গৈ আছোঁ। আমাৰ মেডাম ক'ত? মেডাম এয়া মেডাম পিছৰ চিটত গৈছে আৰু মই আগৰ চিটত গৈছোঁ। সকলোৱে লয় ইউটিউব কৰে, ইউটিউব কৰি পেলাই বহুতে লৈয়ে থাকে দেখাই থাকে আজি অমুক লৈছোঁ কালি তমুক লৈছোঁ আৰু সেইটোৰ কাৰণে ময়ো তাৰমানে ইউটিউব কৰি পেলাই ল'ম। আচলতে ইউটিউব কৰিলে নলওঁ, এইটো ইউটিউবৰ পইচাৰে নহয়, এইটো হৈছে অফিচৰ পইচা। 1 টকা, এটা দিন, এটা মাহ, এটা বছৰ, মানে কষ্টৰ ফল আনিব গৈ আছোঁ। কাক আনিব গৈ আছোঁ? তাক আনিব গৈ আছোঁ। আৰু আপোনালোকে চাই থাকক আৰু কি আনিব গৈ আছোঁ এইটো ছাছপেন্স। সকলোৱে লয়তো, সকলোৱে দেখায়, সকলোৱে ভিডিঅ' বনায়, সেইটো কাৰণে ময়ো ল'ম। সকলোকে দেখাই পেলাই ময়ো ভিডিঅ' বনাই আছোঁ আৰু সেইটো কাৰণে চাই থাকক। গৈ আছোঁ আৰু এতিয়া প্ৰায় বাজিব হ'ল 4টা বাজিব হ'ল। গতিকে একদম জেগাত গৈ পেলাই দেখাম কি আনিব গৈ আছোঁ, কাক আনিব গৈ আছোঁ। আহি পালোঁ শাওকুচি আৰু এইটো হৈছে মেইন নেশ্যনেল হাইৱে। ইয়াৰ পৰা ডিব্ৰুগড়, যোৰহাট, বৰপেটা, নলবাৰী চব যাব পাৰি। কি ধুনীয়া ৰাস্তা বনাইছে চৰকাৰে, মানে এনেকুৱা নেশ্যনেল হাইৱে বনাইছে চৰকাৰে। 4 লাইন ক'ত 8 লাইনে হ'ব চাগে, 2, 4, 6, 7, 8 8 লাইনে হ'ব। তো গতিকে আহি পালোঁ, মনটো পূৰা এক্সাইটেড হৈ আছে আৰু লগত আছে আমাৰ উবেৰ ভাই আছে, মানে তেখেতে গম পাইছে মই কি ল'ম কি নল'ম, তেওঁ আগতীয়াকৈ গমেই পাই গৈছে। আৰু ইমানখন হৈছে গাড়ীৰ জাম মানে গুৱাহাটীত যদি 40খন মানুহ যদি মানে ব্ৰিজ বনায় যদি অসম চৰকাৰে, তথাপিতো মানে কি শেষ নাহিব তাৰমানে, জাম শেষ নাহিব। আৰু ফাইনেলি আহি পালোঁ, আমাৰ গন্তব্যস্থান আহি পালোঁ আৰু গন্তব্যস্থানটো আমি দেখাই আছোঁ। ক'ত আহিছোঁ প্ৰথমতে চাই লওঁ উবেৰৰ ভাড়াটো কিমান হৈছে, তাৰপিছত দেখাই আছোঁ ক'ত আহিছোঁ, কি নিব আহিছোঁ আৰু কাক নিব আহিছোঁ। সকলোৱে কৈ থাকেতো ইউটিউবৰ পইচা দিব নাই, গতিকে মই ইউটিউবৰ পইচা দিব নাই। 216 টকা আহিল।
ঠিক আছে হ'ব ঠিক আছে আহিছোঁ ন ঠিক আছে লগ পাম তো আহি পালোঁ আমাৰ গন্তব্যস্থান আৰু ক'ত আহিছোঁ দেখাই আছোঁ ইয়াতে আহিছোঁ কিয়া মটৰ্ছ আৰু কিয়া মটৰ্ছত আহিছোঁ কিয় আহিছোঁ দেখাই আছোঁ তো আহি গ'ল নামটো কি আছিলে হিমান প্ৰকাশ শৰ্মা ইমান প্ৰকাশ শৰ্মা তো আৰু মোৰ তেখেত ৰুবুল আমাৰ ৰুবুল আছে তো ফাইনেলি মৰমৰ বস্তুটো ল'বলৈ আহিছোঁ আৰু এয়া ৰুবুল গতিকে ৰুবুল খুব ভাল ল'ৰা এজন কিয়া মটৰ্ছ হাউগুচিত তেখেতে কাম কৰে আৰু আপোনালোকক যদি গাড়ীৰ যদি প্ৰয়োজন হয় যদি ৰুবুলৰ লগত কণ্টেক্ট কৰিলে হ'ল আৰু প্ৰথমতে মই চাই লওঁ মোৰ গাড়ীখন কোনখন পিছফালে আছে আচ্ছা মোৰ গাড়ীখন পিছফালে আছে এইটো হৈছে কিয়া মটৰ্ছৰ শ্ব'ৰুম আৰু এতিয়া বৰ্তমান ট্ৰেণ্ড চলি আছে কিয়া গাড়ীৰ ট্ৰেণ্ড চলি আছে আৰু আমাৰ যিখিনি প্ৰচেছ আছে প্ৰচেছখিনি শেষ কৰি লওঁ তো চাই থাকক ভিডিঅ'টো আৰু আপোনালোকে চাগে দেখা নাছিলে এটা মই বস্তু দেখাই আছোঁ ইয়াত গোটেই যিমান গাড়ী আছে চব মানে চব ডেলিভাৰী গাড়ী ন এইটো হৈছে কিয়াৰ মানে যিমান গাড়ী আছে মানে এক্সেভাৰ গাড়ীবিলাক ন কিয়াৰ মানে চব অকল ডেলিভাৰী হয় ষ্টক বেলেগত আমাৰ মানে ইয়াত গোটেইখিনি ষ্টক হয় ন হা মোৰখন হৈছে এইখন হৈছে কিয়া চেল্টছ একো ইয়াক মালা চালা দিয়া নাই এতিয়া তাত যোৱাৰ পিছত ইয়াক মালা চালা পিন্ধোৱা হ'ব ইয়াক মালা চালা পিন্ধোৱা হ'ব তাত পিন্ধোৱা হ'ব তো ফাইনেলি আহি গ'ল মোৰ মৰমৰ সপোনৰ এইখন গাড়ীখন তো ভাল লাগিল আৰু ইয়াত যিমান আছে চব কিয়াৰ আৰু বাকী আমাৰ যিখিনি ফিচাৰ্ছ আছে নৰবোৰ ফিচাৰ্ছখিনি আমি ভিতৰতে গম পাম ন নিশ্চয় তাতে চাই ল'ম ন নিশ্চয় আমি দৰ্শকক দেখাই দিলোঁ যে মই লৈ আছোঁ এইখন তুমি বুকিং কৰাৰ পিছত গাড়ীখন কিমান দিনৰ মূৰত আহিব কি হ'ব ইয়াতে মানে বস্তুখিনি শ্ব' কৰি থাকে তাৰমানে কেনেকুৱা অনুভৱ ভাল লাগিছে ঘৰলৈ কি আহিব এতিয়াও নকওঁ কৈয়ে দিলোঁ কৈ দিলে নেকি তেতিয়াহ'লে ক'লোঁ গাড়ী এখন আহি আছে বাৰু খুব ভাল লাগিছে বহুত দিনৰ পৰা আশা কৰি বহু দিনৰ আমাৰ সপোন এটা আশা এটা আছিলে আৰু বহুদিন মানে নিজৰ গাড়ীত ড্ৰাইভ কৰা নাছিলোঁ একচুৱেলি কথাটো কি কিছুমান মানুহৰ জীৱনত ইনচিডেণ্ট থাকে ইনচিডেণ্ট হোৱাৰ পিছত কিছুমান বস্তু হেৰাব লগা হয় আৰু তেনেকৈ মোৰ নিজৰ যিখন গাড়ী আছিল গাড়ীখন কিবা এটা ইনচিডেণ্টৰ কাৰণে গাড়ীখন বিক্ৰী কৰিব লগা হ'ল আৰু বহুদিন গাড়ী লোৱা নাছিলোঁ আৰু বহুদিনৰ মূৰত আজি নিজৰ গাড়ী ড্ৰাইভ কৰিম বহুত এক্সাইটেড হৈ আছোঁ বহুত মইতো ফেণ্টাষ্টিক মইতো ফাটাফাটি হৈ আছোঁ গতিকে নিজৰ গাড়ী এখনত নিজে ড্ৰাইভ কৰা আমেজটো যিটো আনৰ গাড়ী এখন চলাই পেলাই সেই আমেজটো আচলতে নাথাকে আচলতে তাত এটা সংকোচ ভাৱ এটা থাকি যায় আৰু আজি নিজৰ কষ্ট এটা দিন এটা মাহ এটা বছৰ কষ্টৰ যিটো ফল সেই ফলৰ এটা মানে ফল হাতত লৈ পেলাই আজি ঘৰলৈকে যাম আৰু বিন্দাছ দুটাই পূৰা ফুৰিম আৰু মেডামক মানে ধন্যবাদ দিবলৈ কওঁ মেডামে যথেষ্টখিনি ছাপোৰ্ট কৰিছে আৰু সেই আশাখিনি সেই সপোনখিনি আজি বাস্তৱিক হ'ল আৰু মই পূৰা এক্সাইটেড হৈ আছোঁ গাড়ীখন লোৱাৰ কাৰণে আৰু এইফালে মেইন ৰোডৰ কাষত পূৰা একদম গাড়ীৰ জাম হৈ আছে পূৰা একদম মাঘ বিহুৱে মানে নিউ ইয়াৰ্ছে পূৰা একদম ভৰ্তি হৈ আছে গাড়ীত পূৰা একদম চাউণ্ড বক্স দমাই বজাই আছে পূৰা একদম এনজয় কৰি আছে তো ফাইনেলি বিৰাট মানে এক্সাইটেড হৈ গ'লোঁ বহুদিনৰ সপোন বহুদিনৰ আশা আজি পূৰণ হ'ল বহুদিন নিজৰ মানে গাড়ী এখন চলোৱাৰ বিৰাট ইচ্ছা আছিল লোৱাৰ ইচ্ছা আছিল আজি সেই হ'ল কিন্তু এই গাড়ীখন লোৱাৰ কিন্তু মেইন উদ্দেশ্য বা হেৰি নহয় যে মই ইউটিউবৰ পইচাৰে যে এই গাড়ীখন মই কিনিছোঁ সেইটো নহয় নিজৰ ইনকামৰ নিজৰ কষ্টৰ পইচাৰে এই গাড়ীখন মই লৈছোঁ বাইদেউৰ আজি মন আজি বেলেগ লাগি আছে বাইদেউ এই না মন চন কিবা লাগি আছে না বহুদিনৰ আমাৰ দুটাৰ সপোন আশা পূৰণ হ'ব আজি
হয় না একদম বাইদেউ পূৰা বেলেগ একদম হৈ আছে আজিৰ পৰা বাইদেউক কোনে মাতে দিল খুচ হৈ দিয়া গতিকে বাইদেউ পূৰা দিল খুচ হৈ গৈছে বাইদেউৰ বিৰাট ভাল লাগিছে মনটো আৰু লগতে আজি হেমন্ত বিশ্ব শৰ্মাৰ গাড়ীখনতো উঠিছিলোঁ আজি মানে হেমন্ত বিশ্ব শৰ্মাই যিখন গাড়ীত মানে উঠি ফুৰে আৰু সেই গাড়ীখনতো আজি মানে কিনিব নোৱাৰিলেও অন্ততঃ ভিতৰটোত বহি থৈছে চাইছোঁ আৰু মানে যে আমাৰ মুখ্যমন্ত্ৰী কোনখন গাড়ীত ঘূৰে ফুৰে সেইখন গাড়ীটো আজি পঢ়িছিলোঁ যে আজি গম পালোঁ যে মুখ্যমন্ত্ৰীয়ে মানে মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে কিয়া গাড়ীখনত আছিলে যিখন যি ডিলাৰৰ গাড়ী যি মানে ব্ৰেণ্ডৰ গাড়ী আমি আজি কিনিবলৈ আহিছোঁ কিয়া গাড়ীখন সেই ব্ৰেণ্ডৰ গাড়ীতে ডক্টৰ হেমন্ত বিশ্ব শৰ্মায়ো উঠি ফুৰে গতিকে আশা এটা আছে আৰু সপোন এটা আছে পিছলৈকে যাতে সেইখন গাড়ীও যাতে ল'ব পাৰোঁ আৰু সেইটো কাৰণে লাগিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আৰু মৰম আৰু আশীৰ্বাদ দি যাওক যাতে ময়ো যাতে বিভিন্নজনে যেনেকৈ ইউটিউবত ভিডিঅ' আপলোড কৰি পেলাই ইউটিউবৰ পইচাতে গাড়ী কিনে ঠিক তেনেকৈ যাতে ময়ো এখন যাতে গাড়ী কিনিব পাৰোঁ আজিতো নিজৰ কষ্টৰ ইনকামৰ পইচাৰে গাড়ী এখন কিনিছোঁ আৰু যাতে ইউটিউবৰ পইচাৰে যাতে আপোনালোকক যাতে আমোদ দি পেলাই মানে এণ্টাৰটেইনমেণ্ট কৰি পেলাই যাতে এখন যাতে ইউটিউবৰ পইচাৰে যাতে গাড়ী কিনিব পাৰোঁ সেইটোৰ কাৰণে আশীৰ্বাদ কৰক মৰম দিয়ক আপোনালোকে